নুনমাটি গোপাল নগৰ। গাইজ নতুন ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম। আপোনালোকেতো গমেই পায় আমাৰ যোনটো বিহু আছে সেইটো গিনিছ ৱৰ্ল্ড বুকত নামটো উঠাবলৈ 14 তাৰিখে সৰুসজাইত এখন আয়োজন কৰিছে। তাৰ কাৰণে পাছটো লৈ লওঁ নে কি কয় গাইজ? ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই লওক, কাৰণ পাছ পাবৰ কাৰণে কি কি কৰিব লাগে, ক'ত কি যাব লাগে, কি কি ডকুমেণ্ট নিব লাগে, এই সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। ভিডিঅ'টো পাৰিলে অলপ শ্বেয়াৰ কৰি দিব, কাৰণ আমি সকলোৱে চাব যাব লাগিব ন, নে কি কয় ৰাইজ? আৰু আপোনালোকে যদি চাব ইচ্ছা কৰে তেনেহ'লে কলাক্ষেত্ৰলৈ আহি আপোনালোকে এই পাছটো লৈ লওক। আৰু আপোনালোকৰ লাষ্ট ডেটটো হ'ল 13 তাৰিখ, আৰু ইয়াৰ পাছটোৰ বিনিময়ত এটকাও লোৱা নহয়। গেট পাছ ইয়াতে দিব, কিন্তু কাউণ্টাৰ খুলিব 11টা বজাত। আপোনালোকে ভাবিব পাৰে যে মই কিয় ইমান সোনকালে আহিলোঁ, কাৰণ 6টা বজাৰ লগে লগে মানুহবিলাক ইমানেই ভৰ্তি হৈ যায় যে আপুনি যাই বহুত দূৰত পৰি যাব। আপোনালোকে গেট পাছ ল'বৰ কাৰণে আধাৰ কাৰ্ড নহ'লে বা পান কাৰ্ড, এখন ID প্ৰুফ দেখালেই হ'ল। আপোনালোকে চাই লওক 7 বজাৰ লগে লগে কিমান মানুহ ভৰ্তি হৈ যায়। নুনমাটি গোপাল নগৰ। থেংক ইউ। মানুহ হৈছে দেখাই দি আছোঁ ৰ'ব আপোনালোকক। সেইকাৰণে কৈছোঁ আপোনালোকে যদি আহে সোনকালে আহিব। দেখিছেই নহয় কি লাম্বা ভিৰ। পাছ পাই গ'লোঁ, এতিয়া নেক্সট 14 এপ্ৰিল। লেটছ গ' গাইজ। নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই বাই, টেক কেয়াৰ।